তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। তো এফালে যাবলৈ আছে, মই ভাবিলোঁ শাৰী এখনকে পিন্ধি যাওঁ বুলি। তো এই শাৰীবিলাক মই আগৰে লোৱা আৰু মাজতে মই এবাৰ ট্ৰাই কৰি চোৱা নাছিলোঁ, মানে ব্লাউজবিলাক হ'ব নে নহ'ব। তো আজি চাইছোঁ যে ব্লাউজটো হোৱা নাই। তো ভাগ্যটো বেয়া, শাৰী পিন্ধি যাব নোৱাৰিম। তো আৰু চুইজাৰ এযোৰে পিন্ধি যাম। আৰু এই ভিডিঅ'টো মই আগতে কৰি থৈছিলোঁ, এতিয়াৰ নহয় ভিডিঅ'টো, কিন্তু এৰিব পৰা নাছিলোঁ। তো পিন্ধিব নোৱাৰিলোঁ শাৰীখন, তেতিয়াও ভাবিলোঁ অলপ আপোনালোকক দেখাই দিওঁ। শাৰীটোৰ কালাৰ দুটা আছে, এইফালে দেখিছে নহয়, আৰু 4 স্কোৱাৰ মানে পট্টি আছে, অলপো জেগা বাকী নাই। আৰু এইটো আঁচলটো অকল ষ্টনো আছে মাজে মাজে আঁচলত, আৰু গোটেইখিনি হেৰি এম্ব্ৰইডাৰী কৰা আছে, তাৰ ওপৰত ষ্টন আছে। তো শাৰীটো ভালেই লাগিছিলে, আগতে পিন্ধিছিলোঁ, কিন্তু অসুবিধা হয় যে ক'ৰবাত গ'লে খৰ ধৰ যাব লাগে। তো শাৰী চাৰী নিপিন্ধোৱেই, আৰু এনেকুৱা একেবাৰে অভ্যাস এৰাই গ'ল। তো জানো আজি কি মন গৈছিলে, পিন্ধিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ। তো মই নিপিন্ধো, এনেই আপোনালোকক মানে দেখাই দিছোঁ কেনেকুৱা। শাৰীটো দুইটা কালাৰ আছে। শাৰীটো বাৰু কেনেকুৱা লাগিলে আপোনালোকক জনাব নাপাহৰিব।